ভেঞ্চাৰ স্কুলৰ সমস্যাটো আপুনি একেবাৰে সমাধান কৰক আৰু সমাধান কৰি আপুনি সোণালীৰ পাতত ভৱিষ্যতে যাতে আপোনাৰ কথা আমাৰ প্ৰজন্মবিলাকে পঢ়িব পাৰে মই আৰু লগতে আমাৰ হাইস্কুল সন্থাকো আহ্বান জনাইছোঁ তেওঁলোকেও আহি ইয়াত যোগদান কৰিব। আপোনালোকে কষ্ট ইয়াত স্বীকাৰ কৰিছে তাৰ ফলত লৈ আমি থাকিব নোৱাৰোঁ। দ্বিতীয় কথা হ'ল কি আমাক চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰিছে। চৰকাৰে যি বিচাৰিছে আমি সেইমতে সকলো তথ্য পাতি দিছোঁ। আমাৰ লগত আলোচনা হৈ গৈছে কিন্তু আলোচনা হোৱাৰ পিছতো চৰকাৰে আমাক দিন কৈ আমাৰ মাজৰ পৰা বহুতো শিক্ষক ইতিমধ্যে হেৰাই দিছে, বহুতো শিক্ষকে অৱসৰ লৈছে, বহুতো পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। এতিয়া আমাৰ শিক্ষকসকলেও উপায়বিহীন হৈ পৰিছে আৰু সেইবাবে আজি যি এই অনশন আৰম্ভ কৰিলে যোৱা এসপ্তাহ ধৰি এটা সঁচাকৈ ভাল পদক্ষেপ। মই আহ্বান জনাম অসমৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী এতিয়াও এই অনশনস্থলীলৈ অহা নাই তেখেতসকল আহক, আহি পেলাই আমাৰ এই অনশনস্থলীত এটা নিউজ গেডাৰিং কৰকহি যাতে চৰকাৰে আমাৰ এই বস্তুবোৰ দেখি তেওঁলোকেও আচৰিত মানে যে সঁচাকৈ শিক্ষকসকলৰ অলপ কষ্ট হৈছে আৰু আমাৰ তেতিয়াহে ছাকচেছটো হ'ব বুলি আমি ভাবিম। কিন্তু কষ্ট নকৰাকৈ ছাকচেছ হ'ম বুলি আমি ভাবিব নোৱাৰোঁ। আমাৰ যিসকল এতিয়া শিক্ষকে এই হোৱাটছআপবিলাকত হোৱাই নোহোৱাই কিছুমান কথা লিখি থাকে কিন্তু অনশনস্থলীলৈ নাহে, বিদ্যালয়বিলাকৰ পৰা তেখেতসকল নাহে, পাঠদানো কৰিবলৈ নাযায়, তেতিয়াহ'লে তাৰ ওপৰত নিৰ্ভৰ কৰি তেখেতসকলক পথখিনি পাতি দিব বুলি ভাবিছে। মই আকৌ কাটৰ অনুৰোধ কৰিছোঁ যে অসমৰ যিবোৰ অবাধিত কৰ্মচাৰী আছে তেখেতসকলে ওলাই আহক, ওলাই আহি আমাৰ এই অনশনস্থলীত কোনো ভেদাভেদ ৰাখিব নালাগে যে আমি বিশ্বজিতৰ, আমি হৰমোহনৰ, আমি হাইস্কুলৰ, আমি কলেজৰ এইবোৰ ভেদাভেদ নাৰাখি আমাৰ মাজত এটা ঐক্য স্থিৰ কৰি লৈ আমি আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে আৰু আমাৰ কাৰ্যসূচীটো যাতে সফল ৰূপায়ণ হয় তাৰ কাৰণে মই যিসকল শিক্ষাগুৰু এতিয়াও ঘৰত সোমাই যায় তেখেতসকলক আহ্বান জনাই তেখেতসকল আহক আৰু আমাৰ যি দাবী এই দাবীটো আমাৰ গণতান্ত্ৰিক দাবী। আমি গণতান্ত্ৰিক দেশৰ নাগৰিক আৰু মই জনাত ইয়াত আমাৰ বহুতো শিক্ষক বিজেপি দলৰ টিচাৰ চেলৰ মানুহ আছে। ময়ো এজন বিজেপি দলৰ টিচাৰ চেলৰ মানুহ, মই মোৰ তাৰ প্ৰেচিডেণ্ট। এতিয়া আমি চৰকাৰ বনালোঁ কিন্তু আমি আকৌ এতিয়া চৰকাৰৰ ওচৰত আমি আন্দোলন কৰিবলগীয়া আছে আমাৰ প্ৰাপ্যৰ কাৰণে। মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে ইয়াত আপোনাৰ দলৰ বহুত মানুহ আছে, আপুনি নাভাবিব যে আপোনাৰ দলৰ মানুহ নাই, ইয়াত আপোনাৰ দলৰ বহুত মানুহ আছে। আমি কাৰ্যকৰ্তা, আমি আপোনাক মুখ্যমন্ত্ৰী বনাইছোঁ আৰু আপুনি আমাৰ যিবোৰ সমস্যা এইবোৰ সমস্যা সমাধান কৰিব লাগে। ভেঞ্চাৰ স্কুলৰ সমস্যাটো আপুনি একেবাৰে সমাধান কৰক আৰু সমাধান কৰি আপুনি সোণালীৰ পাতত ভৱিষ্যতে যাতে আপোনাৰ কথা আমাৰ প্ৰজন্মবিলাকে পঢ়িব পাৰে মই আৰু লগতে আমাৰ হাইস্কুল সন্থাকো আহ্বান জনাইছোঁ তেওঁলোকেও আহি ইয়াত যোগদান কৰিব।